हेलो फ्रेंड्स की खबर चाओ এটা ভিডিও ভাল হবলে আপোনালোকক কি প্ৰয়োজন এটা ভিডিও ভাল হবলে আপোনালোকক ভিডিও কোৱালিটি ভাল হ'ব লাগিব বা কন্টেন্ট এটা বহুতে ভাল হ'ব লাগিব আৰু তাৰ উপৰি আপোনালোকক অডিওটা ভাল হ'ব লাগিব কাৰণ মই কিবা এটা কথা কৈয়ে আছো কিন্তু আপোনালোকে যদি অডিওটো ভালকৈ শুনা নাপায় তেনেহলে আপোনালোকে কেনেকৈ বুজি হ'ব তো অডিও ভাল লাগিব তো আমি অলপ অডিওৰ বিষয়ে কথা পাতিম চাওক অডিও ভাল হ'বলৈ আপোনালোকক কি কৰিব লাগিব বা ভাল এটা মাইক্ৰোফোন লাগিব বা আপোনালোকে হেডফোনেৰেও কৰিব পাৰে কিন্তু এটা ভাল মাইক্ৰোফোন বা হেডফোন এডাল লাগিব কাৰণ আপোনালোকে স্মাৰ্টফোন বা কেমেৰাত যি মাইক্ৰোফোন থাকে তাৰ দ্বাৰা আপোনালোকে ভিডিও কৰিব নোৱাৰে তো ফ্ৰেন্ডছ আজি মোৰ লগত আছে বয়া M1 omni directional microphone আপোনালোকে দেখা পাইছে এইডাল মই কিনিছো diljoy.com ৰ পৰা অনলাইন পাৰচেজ কৰিছো diljoy.com ৰ পৰা এইডাল মই কিনিছো আৰু diljoy.com ত আপোনালোকে তাৰ পৰা শ্বপিং কৰিব পাৰে আৰু diljoy.com ত এটা বিশেষ কি জানেনে diljoy.com ত আপোনালোকে Flipkart বা Snapdeal বা amazon.com ত কৈ এই diljoy.com ত আপোনালোকে বস্তুবিলাক কম দামত পাব Amazonত সবতকৈ কম দামত Amazonত বস্তু পায় কিন্তু আপোনালোকে জানেনে diljoy.com ত এইটো দেখিছে মই এইটো কিনিছো diljoy.com ৰ পৰা আপোনালোকক আজি এইটো আনবক্সিং কৰি দেখাম তো এইটো মই diljoy.com ৰ পৰা কিনিছো ইয়াত এইটো ইণ্ডিয়াৰ কোম্পানী তো ইয়াৰ পৰা আপোনালোকে Amazonত কৈ কম দামত বস্তু পাৰচেজ কৰিব পাৰে আৰু এইটো মই diljoy.com ৰ পৰা পাৰচেজ কৰিছো তো বলক আজি আমি এইটো ভিডিও ষ্টাৰ্ট কৰো আৰু আপোনালোকক আনবক্সিং কৰি দেখাও ইয়াত কি আছে ইয়াৰ ভিতৰত তো বলক ভিডিওটো আৰম্ভ কৰো ফ্ৰেন্ডছ এয়া হৈছে বয়া লেভলিয়াৰ মাইক্ৰোফোন আপোনালোকে এইডাল চাই লওক এইডাল হৈছে মাইক্ৰোফোন এইটো হৈছে কভাৰ মাইক্ৰোফোনৰ আৰু ইয়াতে লেখা আছে আপোনালোকে দেখা নাই চাগে এইটো চাই লওক ইয়াতে লেখা আছে ফৰ স্মাৰ্টফোন অডিও ৰেকৰ্ডাৰ কেমেৰা পিসি এটসেট্ৰা ইয়াতে লেখা আছে আৰু এইটো হৈছে ফ্ৰন্ট কভাৰ আপোনালোকে দেখা পাইছেনে বাৰু এইটো হৈছে ফ্ৰন্ট কভাৰ আৰু এতিয়া আমি বেক সাইডে চাম বেক সাইডে কি লেখা আছে ইয়াতে আপোনালোকে দেখিছে ফিচাৰ্ছবোৰ ইয়াতে লেখা আছে ক্লিপ অন মাইক ফৰ স্মাৰ্টফোন audio recorder PC etc omnidirectional condenser microphone etc আদি এইবোৰ এনেকৈ লিখা আছে আৰু ইয়াতে লিখা আছে লো হ্যান্ডলিং নয়েজ মানে ইয়াতে আপোনালোকে এইটো হেডফোন ইউজ কৰি আপোনালোকে বাহিৰা নয়েজবোৰ নাপায় বাহিৰা সাউণ্ডবোৰ আপোনালোকে নাপায় আৰু ইয়াতে স্পেসিফিকেশনবোৰ লিখা আছে আপোনালোকে এইটো পোজ মাৰি এইটো চাই ল'ব পাৰে আৰু এইটো লাষ্টত আপোনালোকে চাই লওক এইটো হৈছে মেড ইন চাইনাৰ এইটো চাইনাই বনোৱা কিন্তু এইটো চাইনাই বনোৱা হলো এইটো বহুতে ভাল এইটো বহুত ডাঙৰ ইউটিউবাৰ বা বহুত মানুহে এইটো বস্তু ইউজ কৰে আৰু আপোনালোকে এই কভাৰটো দেখিলে এইটো হৈছে ফ্ৰন্ট কভাৰ এইটো ফ্ৰন্ট কভাৰ এইটো বেক কভাৰ আৰু এইটো ফটোটো আপোনালোকে দেখিছে মাইকটো এনেকুৱা দেখাত আৰু এতিয়া আমি কি কৰিম এইটো আমি আনবক্সিং কৰিম বলকচোন এইটো আমি খুলি চাও আৰু বহুত দিন হল এইটো ডেলিভাৰ্ড হ'ব আৰু বৰ্তমানলৈকে মই খোলা নাই তো বলক আজি আমি খুলিম আৰু ইয়াৰ ভিতৰত কি মজা বস্তু আছে আমি চাম আজি তো বলক চাও ফ্ৰেন্ডছ এতিয়া আমি এইটো কভাৰটো আমি আনবক্সিং কৰিম মাইকটো তো বলক আমি আনবক্সিং কৰো এইটো মাইক তো আমি মাইকটো আমি উলিয়ালো ইয়াৰ পৰা আৰু ইয়াতে আপোনালোকে দেখিছে এইবোৰ ইউজাৰ মেনুৱেল দিছে ভিতৰৰ পৰা আৰু এখন আছে কিবা তো আমি উলিয়াই লও তো ফ্ৰেন্ডছ এইটো সব এইবোৰ হৈছে ইউজাৰ মেনুৱেল আৰু ইয়াতে দিয়া আছে এইটো কেনেকৈ ইউজ কৰে মাইকটো আৰু ইয়াতে কি আছে ইয়াতে আপোনালোকে চাই ল'ব পাৰে এইটো বাৰু বেলেগ ল্যাঙ্গুৱেজত আছে আৰু ইংলিছতে আছে বাৰু আপোনালোকে চাই ল'ব পাৰিব এইটো চাই লওক এইটো চাইনিজ ল্যাঙ্গুৱেজত থাকিব পাৰে বাৰু এইটো আমি নাজানো তো এইবোৰ হৈছে ইউজাৰ মেনুৱেল এইবোৰ আমি সাইড কৰি থও আৰু আমি এতিয়া আমি চাম এইটো মাইকটো এইটো আপোনালোকে দেখিছে এইটো এটা কভাৰ দিছে এইটো বঢ়িয়া বস্তু দিছে কাৰণ আপোনালোকে মাইকটো ভালকৈ ৰাখিব পাৰিব আৰু কবাত নিলেও বাৰু বেলেগ কো টেনচন নাই কাৰণ মাইকটো ইয়াত ভৰাই কিনে লৈ যাব পাৰিব সুৰক্ষিত থাকিব মাইকটো তো আমি এইটো খুলিম
তো এয়া হৈছে মাইকৰ বস্তু আৰু এইটো আপোনালোকে দেখিছে এইটো হৈছে চিলিকা জেল এইটোৰ বিষয়ে বাৰু আপোনালোকক পিছত ভালকৈ এটা ভিডিঅ' বনাই কম এইটো কি কিয় ইয়াতে দিয়া হয় আৰু এইটো আমি সাইড কৰি থলো আৰু এইটো হৈছে মাইক আপোনালোকে দেখিছে এইটো হৈছে মাইক আৰু ইয়াতে এইটো দিছে কভাৰ আৰু পেকেট এইটোৰ ভিতৰত কি কি আছে আগতে চাই লওক এইটোৰ ভিতৰত আছে এইটো হৈছে বেটাৰী চাই লওক আপোনালোকে এইটো বেটাৰী আৰু এইটো বেটাৰী আপোনালোকে দেখিছে আৰু এইটো কি জানেনে এইটো হৈছে যেতিয়া আপোনালোকে এইটো মাইক DSLR বা ডাঙৰ কেমেৰাত আপোনালোকে ইউজ কৰে তেতিয়া আপোনালোকে এইটো বস্তু লগাই কিনে ইউজ কৰিব পাৰিব বাৰু এইটো মোবাইলত ইউজ কৰিলে এইটো বিশেষ কাম নাই বাৰু এইটো সাইড কৰি থলো আৰু এইটো চাওক এইটো হৈছে ক্লিপ আপোনালোকে যেতিয়া কলাৰত লগাব মাইকটো তেতিয়া আপোনালোকে এইটো ইউজ কৰিব পাৰিব এইটো দেখিছে আপোনালোকে এইটো ক্লিপ আৰু এইটো হৈছে মাইকটোৰ কভাৰ এইটো আপোনালোকে মাইকত লগাব কাৰণ এইটো লগালে কি হ'ব আপোনালোকে মানে কি বাহিৰৰ নইজবোৰ নাপায় বাহিৰৰ সাউণ্ডবোৰ নাপায় খালি আপোনালোকে মানুহটোৱে কৈ থকা সাউণ্ডটোহে আপোনালোকে পাব এইটো লগালে এইটো বঢ়িয়া বস্তু আৰু হৈছে এতিয়া আমি আহো এইটো মাইক আপোনালোকে দেখিছে এইটো মাইকৰ ওপৰত আহো এইটো বহুত দীঘল হ'ব এইটো মাইকটো আপোনালোকে এটা ৰুম কভাৰ কৰি দিব পাৰিব ইমান দীঘল আপোনালোকে দেখিছে আৰু এইটো হৈছে মাইকটো আৰু এইটো হৈছে এইটো বস্তু আপোনালোকে মোবাইলত লগাব লাগিব আৰু এইটো হৈছে আপোনালোকে দেখিছে ইয়াত আপোনালোকে কি কৰিব লাগিব ইয়াত আপোনালোকে দেখিছে এইটো খুলি লও এইডাল ফিটা আপোনালোকে দেখিছে চাগে এইডাল ফিটা আৰু ইয়াতে আপোনালোকে কি কৰিব লাগিব ইয়াতে বেটাৰীটো লগাব লাগিব ইয়াতে এটা বেটাৰী দিছে কিয় নাজানো কিন্তু বেলেগত আপোনালোকে ফ্লিপকাৰ্ট বা এমাজনত চালে দুটা বেটাৰী পাব বাৰু একো চিন্তাৰ কথা নাই কাৰণ এটা বেটাৰী দি বহুত দিন যাব আপোনালোকে টেনচন ল'ব লগা নাই আৰু পিছত আপোনালোকে এনেকুৱা বেটাৰী দোকানত পাব কিনি ল'ব পাৰিব আৰু এইটো আপোনালোকে পজিটিভ নেগেটিভ চাই কিনে এইটো আপোনালোকে লগাই ল'ব আৰু বাৰু মই বৰ্তমান এতিয়া নলগাও আপোনালোকে লগাই ল'ব আপোনালোকে লগাওতে কি কৰিব চাওক এইডাল ফিটাডাল দেখিছে ফিটাডাল কিহৰ বাবে দিছে এইটো বেটাৰীটো সৰু বেটাৰী আপোনালোকে দেখিছে আৰু এতিয়া এই বেটাৰীটো যদি আপুনি যদি ডাইৰেক্ট এনেকৈ সোমাই দিও তেতিয়াহলে আপোনালোকে উলিয়াব আপোনালোকৰ প্ৰবলেম হ'ব এনেকৈ যদি সোমাই দিও ধৰক আমি এনেকৈ সোমাই দিলো না এনেকৈ ধৰক আমি সোমাই দিলে কি হ'ব ইয়াতে সোমাই দিলে এইটো প্ৰবলেম হ'ব না তেতিয়াহলে আপোনালোকে কি কৰিব মই বাৰু সোমাই দিয়া নাই আপোনালোকক দেখাই দিছো ইয়াতে যদি সোমাই দিও বহুত প্ৰবলেম হ'ব উলিয়াতে তো আপোনালোকে ফিটাডাল কি কৰিব ফিটাডাল আপোনালোকে জাস্ট এনেকৈ লগাই ল'ব প্ৰথমতে আপোনালোকে ফিটাডাল লগাই লোৱাৰ পিছত আপোনালোকে এনেকৈ বেটাৰীটো লগাই ল'ব এনেকৈ বেটাৰীটো লগাই লোৱাৰ পিছত আপোনালোকে এইটো মাৰি দিব আৰু এইটো এনেকৈ পিছত ইউজ নকৰিলেও এনেকৈ থাকিলেও কথা নাই এইটো আপোনালোকে বেটাৰীটো খুলিব নালাগে এইটো এনেকৈ ৰাখি দিব কথা নাই বহুত দিন যাব 6 মাহৰো বেছি যাব মই জনাতটো 6 মাহৰো বেছি যাব এইটো আৰু এইটো মাইক আপোনালোকে দেখিছে এইটো এনেকা দীঘল এইটো জট লাগি যাব ভালকৈ নাৰাখিলে এনেকা দীঘল আপোনালোকে দেখিছে আৰু এইটো আপোনালোকে দেখিছে ইমান লম্বা হৈ যায় মাইকটো আৰু এইখিনিয়ে আছিল মাইকটো আপোনালোকক দেখালো এইটো diljoy.com ৰ পৰা মই কিনিছো আপোনালোকে বেলেগ ওয়েবসাইটৰ পৰা কিনিব পাৰে এইটো নহয় যে diljoyৰ পৰাই কিনিব কিন্তু আপোনালোকে diljoyত কিনিলে এইটো বস্তু আপোনালোকে কি পাব অলপমান দাম কমত পাব আৰু সকলো মানুহে অলপ হলে কমত বিচাৰে বস্তু এটা তো diljoyত আপোনালোকে কমত পাব আৰু ডেসক্ৰিপচনত diljoyৰ এই লিংকটো আপোনালোকক দি দিম এইটো চাই ল'ব পাৰে আৰু এইটো প্লাষ্টিকৰ পেকেট বাৰু আৰু এইখিনিয়ে আছিল আৰু আপোনালোকক এটা বস্তু দেখাব আছে চাওক এইটো চাওক সুইচ আপোনালোকক এইটো দেখুৱা নাই এইটো চাওক এইটো হৈছে এই দেখিছে ওপৰত কেমেৰা বুলি লিখা আছে এই চাই লওক এই সব এয়া আপোনালোকে দেখিছে ইয়াত কেমেৰা বুলি লেখা আছে আৰু তলত স্মাৰ্টফোন বুলি লেখা আছে যদি আপোনালোকে কেমেৰাত এইটো মাইক ইউজ কৰে তেনালে আপোনালোকে ওপৰৰ ফালে দিব আৰু যদি স্মাৰ্টফোনত ইউজ কৰে এইটো আপোনালোকে তলৰ ফালে দিব এনেকৈ আপোনালোকে ইউজ কৰিব পাৰিব
আৰু বহুতে বঢ়িয়া সাউন্ড হয় এইটোৰ আপোনালোকক কলো কিন্তু এইটোৰ অলপ দাম বেছি হয় বেছি মানে কি অলপ জাস্ট বেছি যদিও বহুতে কম দাম বেলেগ মাইকতকৈ আপোনালোকে ভাল মাইক ইয়াতকৈ ভাল মাইক আপোনালোকে এইটো প্ৰাইস ৰেঞ্জত নাপাব তো গাইজ এইখিনিয়ে আছিল এতিয়ালৈ আপোনালোকে দেখা পালে তো ফ্ৰেন্ডস ভিডিওটো যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰো কৰিব আৰু লগতে সাবস্ক্ৰাইবো কৰি দিব আৰু লগতে সাইডত থকা বেল আইকনটো বজাই দিব আৰু diljoy.com ৰ লিংকটো আপোনালোকে ডেসক্ৰিপচনত পাই যাব আৰু আপোনালোকে তাৰ পৰা শ্বপিং কৰিব পাৰে আৰু তাত আপোনালোকে কেমেৰা এক্সেসৰি আৰু বহুতো মানে কি ট্ৰাইপড সব এইবিলাক সব বস্তু তাত পাব আৰু ভিডিওটো যদি ভাল লাগিছে লাইক কৰি দিব আৰু আজিলৈ ইমানেই ধন্যবাদ